হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক লৈ গৈছোঁ চেণ্ট ফিল'মিনা চাৰ্চলৈ। আৰু এয়া হৈছে এছিয়া মহাদেশৰ ভিতৰত মানে 2nd নম্বৰ চাৰ্চ হয়। বহুত ডাঙৰ হয়, ওখটো মানে বহুত ওখ হয়। আমাৰ ঘৰৰ পৰা যিহেতু 1.5 কিলোমিটাৰে হয় আৰু আমি খোজকাঢ়ি আহিলোঁ। এতিয়া 6টা বাজিছে, সময় ৰাতি গধূলি, আৰু ইয়াত বহুত দেৰিকৈ পেলি পৰে যে সেইকাৰণে আন্ধাৰ হোৱা নাই। আৰু এতিয়া ভিতৰ ভাগলৈ গ'লোঁ। ভিতৰ ভাগটো বহুতেই মানে ভিতৰত বহি থাকিলে যেন শান্তি এটা পৰিৱেশ, মানে সঁচাকৈ যেন ভগৱান আছে তেনেকুৱা নিচিনা লাগে। ইমান মানে সুন্দৰ ভিতৰ ভাগটো। আৰু বহুত সময় আমি বহিলোঁ, ইয়াত প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাৰো মানে ভাগ ল'লোঁ। সিদিনা আমি যিহেতু 6টা বজাত গ'লোঁ কাৰণে প্ৰাৰ্থনা ভাগতো আমি বহিবলৈ পালোঁ। কিন্তু মানে এটা কথা, আমাক যেন বহুত অপমান কৰিলে আমি হিন্দু মানুহ বুলি, খ্ৰীষ্টান মানুহে। আচলতে আমাৰ অসমত ইমানকৈ ধৰ্মৰ লগত হেৰি কৰা নহয়, কিন্তু বেলেগ ৰাজ্যবিলাকত মানে ধৰ্মক লৈ বহুত মানে তেওঁলোকে। এবাৰ আমি যাওঁতে ব্ৰাহ্মণৰ ঘৰত ধৰক মোক বহিবলৈ দিছে, কিন্তু মোৰ মা অকণমান শাহু মাক মানে অকণমান তেওঁ ক'লা দেখি পেলাই তেখেতক বহিবলৈ দিয়া নাই। তেনেকুৱা নিচিনা মানে ছিষ্টেমবিলাক হয়। আৰু সিদিনা চাৰ্চত আমাক এনেকুৱা অপমান কৰিছে। চাওক, আমি গৈছোঁ তাৰ ভিতৰলৈ, আৰু প্ৰসাদ দিলে। মানে যেতিয়া প্ৰাৰ্থনা শেষ হ'ল, চবেই লাইন কৰিছে প্ৰসাদৰ কাৰণে। আমিও শ্ৰেয়া ময়ো লাইন কৰিলোঁ। তাৰপিছত কৰাৰ পিছত মোৰ হাতত দিয়া প্ৰসাদ দিলে। মানে দিয়াৰ পিছত প্ৰসাদটো মানে আকৌ কাঢ়ি লোৱাৰ নিচিনা হ'ল। মানে কি, মই মুখলৈ লৈ যাবলৈ লৈছোঁ, মানে তেনেকুৱা সময়তে মানে আপুনি হিন্দু নেকি বুলি কৈ মোৰ পৰা প্ৰসাদটো কাঢ়ি লোৱা হ'ল। আৰু মই যিহেতু ডাঙৰ মানুহ, মোৰ সিমান এটা হেৰি নালাগিলে। তথাপি ইমান লাইনত মানুহ আছে, মানুহবিলাকৰ আকৌ লাজো লাগিছে। আৰু শ্ৰেয়া যিহেতু সৰু ছোৱালী না, তাই চকুৰ পানী ওলাই গৈছে। ইমান মানে দুখ লাগিলে, বহুত বেয়া লাগিলে, লাজ পালোঁ। তাতে বহুত অপমান কৰা নিচিনা লাগিছে হিন্দু মানুহ, খ্ৰীষ্টান মানুহবিলাকে। কিন্তু কি কৰিব, তথাপি মানে ভিডিঅ'টো বনাই আনিলোঁ যেতিয়া, আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিলোঁ। আৰু এয়া এছিয়া মহাদেশৰ ভিতৰত 2nd নম্বৰ চাৰ্চ। কিন্তু ধৰ্মক লৈ পেলাই ইমান মানে কৰিব নালাগে। আৰু আমাৰ অসমত আচলতে এইবিলাক ছিষ্টেম নাই। হিন্দুৱে মুছলমানৰ ঘৰত খায়, মুছলমানে হিন্দু ঘৰত খায়, আৰু খ্ৰীষ্টিয়ানৰ ঘৰতো খায়, তেনেকুৱা নিচিনা হয়। আৰু আমাৰ দেশত খাওঁ, মানে আপোনালোকে কি কৰে নাজানো। আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। বাই বাই।